চবতে হোমষ্টে চবলে হোমষ্টে ৱাও আপোনাৰ ভিউ চক আমাৰ হোমষ্টে পৰা ভিউ চাই লওক মোৰ পাছত দেখিছে আপোনালোকে ভিউ প্ৰণৱ কেনেকা ভিডিঅ' হাই গাইজ গুড মৰ্ণিং ফ্ৰম cherrapunji আৰু আমি এতিয়া হোমষ্টেতে আছোঁ তো মৰ্ণিং এতিয়া আমি চবেই গা পা ধুই আৰু ৰেডি হৈছোঁ জেগা চাবলৈ যাম এতিয়া তো কালি মানে দেৰি হৈ গ'ল আৰু ভাগৰো লাগিলে তো সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ তো আমি এতিয়া মানে যাম আৰু লাহেকৈ আপোনালোকক দেখুৱাম বাৰু বাহিৰৰ ভিউটো আৰু আপোনালোকে আমাৰ ৰুমটো চাওক তো এইটোৱে আছিলে আমাৰ ৰুমটো মানে ইয়াত দেখিছেনে আপোনালোকে কোনো ফেন নাই ফেনৰ কোনো অপশ্যনেই নাই মানে ৰুমটো ইমানেই ঠাণ্ডা মানে ৰাতি ইয়াতে কোনো ফেন দৰকাৰেই নহয় মানে কেতিয়াও তো ঠাণ্ডা দিনতো নহয় আৰু গৰম দিনতো মানে দৰকাৰে নহয় আৰু আমাৰ বাথৰুমটো হৈ গ'ল এইটো চব সুবিধা আছে আৰু গিজাৰো আছে তো পানী মানে বহুত ঠাণ্ডা গৰম পানী ইউজ নকৰিলে মানে গা ধুবই নোৱাৰি তো আমাৰ ৰুমৰ মানে বাহিৰৰ ভিউটো আপোনালোকে এবাৰ চাই লওক কেনেকুৱা লাগে তো চলো গাইজ মই আপোনালোকক হোমষ্টেত দেখাই দিছোঁ এইটো আমাৰ ৰুম হয় আৰু আপোনালোকে ভিউটো চাওক আমাৰ হোমষ্টেৰ পৰা এইটো হৈছে প্ৰিন্স প্ৰণৱ আৰু ভিউ চাওক আপোনালোকে মৰ্ণিং টাইম কিমান হৈছে 8টামান 8:30 বাজিছে আপোনালোকে চাওক চবতে হোমষ্টে চবলে হোমষ্টে ৱাও আপোনালোকে ভিউ চাওক এখন হৈ গ'ল আমাৰ গাড়ীখন কি ফটো মাৰিছা নি তো আমাক এতিয়া মানে ব্ৰেকফাষ্টত অনলি দিছে লাল চাহ আমি মানে লাল চাহ ক'লোঁ বিস্কুট দিছে তো এতিয়া আমি এইটোৱে খাই ল'ম তাৰপৰা ওলাম খালি ৰুম চুম লেতেৰা হৈ আছে এতিয়া আমি যাবা নাই জাষ্ট মানে ওলাইছোঁ আৰু সেইবিলাক আপোনালোকে বেয়া কমেণ্ট নকৰিব খালি তো গাইজ মানে আমি ৰুমটো খালী কৰি দিলোঁ এতিয়া কালি ৰাতি মানে আমি 4জন একেটা ৰুমতে থাকিলোঁ খালি অলপমান মানে ৰুমটো সৰু হয় তো সেইটো কাৰণে আজি মানে আমি দুটা বেলেগ বেলেগ ৰুম ল'ম তো এইটো হোমষ্টেতে ল'ম তো সেইটো কাৰণে খালী কৰি দিব ক'লে আৰু আমি মানে এতিয়া ফুৰিব যাম যিহেতু তো আহি পেলাই মানে আমি ৰুমকেইটা ল'ম আৰু ইয়াতে মানে বেগ চেগবিলাক ৰাখিবৰ কাৰণে ব্যৱস্থা কৰি থৈছে তো আমি ইয়াতে ৰাখি যাম তাৰপৰা ওলাই যাম আৰু তো বলক এতিয়া আমি যাম হেঁতিটো ওলাই আছে গাড়ীখন ক'ল্ড ষ্টাৰ্টটো দি লওঁ তো গাইজ আমি এতিয়া যাবলৈ লৈছোঁ হোমষ্টেৰ পৰা ওলাই জেগা চাবলৈ তো বলক আপোনালোকে ৰাস্তা চাওক কি খাটাৰনাক মানে জেগাত আমি আছোঁ য'তে ত'তে গাড়ী লাগি যাব পাৰে ভয়ে লাগে কেলা তো আপোনালোকে গাইজ জেগা চাওক কি ৰাস্তা মানে ৰাস্তা অৱস্থা একেবাৰে বেয়া কি খাটাৰনাক মানভাৰিঅলা 12টা 2টাত খালোঁ আকৌ ৰাতি খালোঁ হৈ গ'ল তেনেকুৱা এটা প্লেনিং কৰিব পৰা বা চাহ ভালকৈ খালালোঁ চাহৰ লগত কিবা এটা নে কি বিষ্ণু আৰ্লি মৰ্ণিং হৈছে তই তোমাৰ খাবা এতিয়া ভোক নালাগে 10টা বজাৰ পিছত ভোক নালাগে যে মোক অৱস্থা ভিডিঅ' কৰাটো দিগদাৰ হয় হেৰিত চাব নালাগিব কেমেৰাত চালে তোমাৰ দিগদাৰ আছে হাতখন ওপৰলৈ হৈ থাকে তোমাৰ কালি সেইটোৱে হ'ল মই গম পাই গ'লো বহুত ডাঙৰ বস্তু হয় এখন দলং পালোঁ আমি গাইজ পাই আছোঁ আপোনালোকে অলপ অলপ পানী পৰি আছে দেখিছে একদম ওপৰৰ পানী পৰি আছে
আপোনালোকে আহিব দেই গাইজ কি বঢ়িয়া জেগা এইটো এটা চাওক সৰু সুৰা ৱাটাৰফল খালি গাইজ এতিয়া এনেকুৱা দিনৰ পানীটো কম কাৰণে পানীটো ইমান পৰা নাই কিন্তু ভিউটো আহিছে আৰু এইটোৱে আছিলে In 200 meters, your destination will be on the right. এইটো পাই গ'লো গাইজ কিনৰেম ফলছ ভিউ গাইজ দেখিছে আপোনালোকে আমি এতিয়ালৈকে আহি আছিলোঁ গাইজ কি ভিউ আপোনালোকে চাওক নাই এবাৰ ভিউ চাওক মই দেখাই দিছোঁ মোৰ পাছত দেখিছে আপোনালোকে ভিউ প্ৰণৱ কেনেকা বিদু মানে আপোনালোকে কেমেৰা হয়তো ইমান ধৰিব পৰা নাই কিন্তু ৰিয়েল লাইফত চকুৰে মানে বহুত ডাঙৰ মানে ইমান মজা লাগিছে মানে কি ক'ম গাইজ কিন্তু আপোনালোকে কেমেৰাত ইমান ধৰিব পৰা নাই চাগে কি মই দেখাই দিছোঁ দলংখন এইপাৰে চাওক কিমান ডাঙৰ ডাঙৰ পাহাৰ কিন্তু কেমেৰাত বহুত সৰু লাগিছে কিন্তু গড ছুইজাৰলেণ্ড কি ক'ম ভাষা নাই আৰু গাইজ তো গাইজ ব'লক অলপমান তলৰ পৰা আহোঁ এণ্ট্ৰি ফি 20 টকা per head তো দেখিছে তললৈ যাবৰ কাৰণেও ৰাস্তা আছে বাৰু কিন্তু বেছি তললৈকে নাযাম গাইজ পানী চাওক কিমান চফা পানী চাওক আপোনালোকে ডাইৰেক্ট খাব পাৰিব চাওক কিমান চফা গাইজ কি বঢ়িয়া ভিউ গাইজ তো ব'লক গাইজ অলপ আপোনালোকক আগলৈ নিবলৈ চেষ্টা কৰোঁ চাওক গাইজ আমি মানে পূৰা একদম শিলৰ ওপৰত আহি গ'লোঁ চাওক সেইকেইটা হাতী আৰু প্ৰিন্স মাই গড কি ভিউ বে আৰু ওপৰত যাবা নেকি পাৰিবা জানো নামিব নোৱাৰিম খেলা চাওক গাইজ প্ৰণৱ সেইকেইটা ফটো মাৰি আছে পূৰা পানীটো মানে ইমানে ধুনীয়াকৈ পৰি আছে গাইজ কি ক'ম চাওক আপোনালোকে কিমান ওপৰৰ পৰা পৰি আছে তাৰপাছত আমি গ'লোঁ ছেকেণ্ডটো জেগালৈ আৰু যেনেকৈ ভাবিছিলোঁ তেনেকৈ ব্লগিং কৰিব নোৱাৰিলোঁ কাৰণ ড্ৰাইভাৰ যিহেতু ময়ে তো চব সময়তে ভিডিঅ' বনাব মন নাযায় তো যিমানটো পাৰিছোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু তো আপোনালোকে চাই ভাল লাগিলে কমেণ্ট এটা কৰি দিব ক'ৰ পৰা চাই আছে তাৰপাছত আহি গ'লোঁ আমি এটা বেলেগ জেগাত আৰু আপোনালোকে দেখিছে ইয়াতে বহুত ডাঙৰ পাথৰ এটা আছে আৰু সেই ৰাস্তাটোৱেদি আমি আহি আছোঁ তলৰ পৰা আৰু ইয়াৰ পৰা বোলে বাংলাদেশখনো দেখা পায় তো আমি চাবলৈ চেষ্টা কৰিলোঁ আৰু অলপ চলপ মানে ইমান ক্লিয়াৰ নাছিলে সেইদিনা আৰু জেগাটোৰ নামটো মই স্ক্ৰীণত দি দিম বাৰু মানে ইয়াৰ নামবিলাক বহুত খাতনাক মানে প্ৰনাউন্স কৰিবলৈ অলপ দিগদাৰ হৈ যায় মনত নাথাকে মানে তো চাওক আপোনালোকে কেনেকুৱা লাগিছে ভিউটো তাৰপাছত আমি আহি গ'লোঁ এখন বোলে কিবা থাং খাৰাং পাৰ্ক নেকি তো ইয়াতে আহিলোঁ ইয়াতো বহুত ভাল লাগিলে আপোনালোকে দেখিছে এইটো আছে বাৰু বহুত টুৰিষ্ট আছে তো ব'লক এতিয়া অলপ ভিতৰৰ পৰা দেখাওঁ আৰু ইয়াতে গাড়ী পাৰ্কিং চবতে 20 টকা লৈছে ক'ৰবাত 50 টকা আৰু এণ্ট্ৰি প্ৰাইচ চবতে 20 টকা per head তো ব'লক এতিয়া আমি টিকেট লৈ লওঁ তো গাইজ আপোনালোকে দেখিছে মানে কি ধুনীয়া পৰিৱেশ একদম ইমান চাফাকৈ ৰাখিছে নহয় পাৰ্কখন মানে কি ক'ম আপোনালোকে চাব পাৰে আৰু ইমান ভাল লাগিছে মানে জেগাডোখৰ আৰু গাইজ আপোনালোকে দেখিছে মোৰ পাছত ভিউ পইণ্ট কেনেকুৱা লাগিছে একদম আৰু মানে আপোনালোকে জানে আৰু শ্বিলং চেৰাপুঞ্জীত চবতে মানে ভিউ পইণ্টখিনিৰ কাৰণেই ফেমাছ তো চবতে ভিউ পইণ্ট আমি পায়ে থাকোঁ ইয়াতে আমি চব ফটো চটো মাৰিলোঁ আৰু আপোনালোকে চাওক ভিউটো কেনেকুৱা লাগিছে একবাৰ তাৰপাছত আমি বাটতে আকৌ এটা ভিউ পইণ্ট পালোঁ আৰু ইয়াৰ নামটো মানে মনত নাই দি দিম বাৰু স্ক্ৰীণত পালে তো আপোনালোকে চাওক ইয়াৰ ভিউ পইণ্টটো বহুত ভাল লাগিলে আমাৰ তাৰপিছত আমি আহি পাই গ'লোঁ সেই 7 Sister ৱাটাৰফল ভিউ পইণ্ট তো এইটোতো আৰু চবেই চিনি পায় এইটোতো শ্বিলঙৰ আৰু মষ্ট ফেমাছ তো ইয়াতে আমি চালোঁ বহুত ভাল লাগিল খালি সেইদিনা ইমান ক্লিয়াৰ নাছিলে তো আমি বহুত দূৰলৈকে দেখা নাপালোঁ তাৰপৰা আমি এইবিলাক কিবা খাব আহিলোঁ আপোনালোকে দেখিছে মানে আইতা এজনীয়ে বিকি আছে আৰু ফল মূল তো আমি অলপ চলপ খালোঁ আৰু
তাৰ পাছত আমি আহি পাই গ'লোহি মাউচ মাই কেভ আৰু এইটো এটা বহুত ফেমাছ মানে জেগা হয় আপোনালোকে জানে আৰু ইয়াতে বহুত টুৰিষ্ট আছিল আৰু ইয়াতে কিছুমান লোকেল ছিংগাৰে মানে গানো গাই আছিল আপোনালোকে দেখিছে আৰু বলক আৰু ইয়াতে এন্ট্ৰি গেট আছে আৰু কেভটোৰ মানে গোটেই ডিটেইলছটো এনেকৈ দিয়া আছে আপোনালোকে চাব পাৰে তো গাইজ দেখিছে আপোনালোকে আমাৰ মানে কেভৰ ভিতৰত এন্ট্ৰি হৈ গৈছে আৰু আপোনালোকে চাওক কেনেকা হয় কেভটো আপোনালোকে আহি পাইছে নাই পোৱা কমেণ্ট কৰি জনাব তো অহা নাই যদি নিশ্চয় এবাৰ ইয়াতে আহিব মানে ইয়াৰ এক্সপিৰিয়েঞ্চটো একবাৰ ল'ব এইটো বোলে পূৰা একদম নেচাৰেল কেভ হয় তো বলক আমি যাওঁ আৰু চাবলৈ কেনেকা লাগে আৰু মাজতে মানে ইমানে সৰু মানে এডোখৰ বাট আহি যাব আপোনালোকে পাৰ হ'বলৈ দিগদাৰ হৈ যাব তো মানে যিবিলাক অধিক শকত মানুহ তেওঁলোকেতো পাৰ হ'ব নোৱাৰিব তো মানে হ'লেও ভাল লাগিছে আৰু আহি কিবা এটা এতিয়া আমি আকৌ বেলেগ এটা জেগাত আহি পাই গ'লোহি আৰু এইটো বোলে চেৰাপুঞ্জীৰ ইক' পাৰ্ক আৰু ইক' পাৰ্কখনো চেৰাপুঞ্জীৰ বহুত ফেমাছ হয় আৰু এইখন বহুত ডাঙৰ হয় আপোনালোকে আহিলে বহুত সময় লৈ আহিব বহুত টাইম লাগে গোটেইখন ঘূৰিবলৈ আৰু ইয়াৰ পৰা আপোনালোকে ভিউ চাওক চবতেতো আৰু ভিউ পইণ্টেই আছে ইয়াৰ পৰা বহুত ধুনীয়া ভিউ আছে আপোনালোকে চাওক বহুত ভাল লাগিলে তো গাইজ আমি এতিয়া গৈ আছোঁ গাৰ্ডেন অফ কেভছ চাবলৈ তো এইটো বহুত চেৰাপুঞ্জীৰ ফেমাছ জেগা হয় আপোনালোকে হয়তো জানিবই চাগে তো আপোনালোকে যিসকলে অহা নাই ইয়াত একবাৰ হ'লেও আহিব ইয়াত বোলে টোটেল 13টা নে 12টামান স্পট আছে আৰু আমি এইটোৱে আজি লাষ্ট চাম আৰু ইয়াৰ পৰা চাই আমি ৰুমত যাম তো বলক ये हमारे कजिन लोग हैं ये गाइस कजिन लोग हैं ये কি এবোৰ তুমি ক'লে হৈয়ে যায় তাৰ পাছত আমি আকৌ এটা ভিউ পইণ্ট পাই গ'লোঁ আপোনালোকে দেখিছে ইয়াৰ খালি নামটো নাজানো আৰু আপোনালোকে দেখিছে কি মজা লাগিছে ভিউ পইণ্টটো আৰু আমি ইয়াতো বহুত ফটো মাৰিলোঁ তো গাইজ ফাইনেলি আমি গাৰ্ডেন অফ কেভছত এণ্ট্ৰি হৈ গ'ল আৰু ইয়াতে মানে এণ্ট্ৰি ফিজ পাৰ পাৰ্চন 100 ৰুপিজ আৰু ইয়াতে মানে ভিতৰত স্পট বহুতকেইটা আছে সেইটো কাৰণে পইচাটো অলপ বেছি আৰু আপোনালোকে দেখিছে ভিতৰতে ৱাটাৰফলো পাব কেভছো পাব আৰু মানে ইয়াতে আমি ঘূৰি ঘূৰি ভাগৰি গৈছোঁ আৰু মানে বহুতকেইটা স্পট আছে মানে আপোনালোকৰ চাই আমনি লাগি যাব আৰু সময়ো একচুৱেলি বহুত লাগে আৰু ইয়াৰ ভিতৰতে আপোনালোকে বেম্বু ব্ৰিজো পাব যিটো মানে মাটিৰ পৰা বহুত ওপৰত থাকে আৰু গছৰ ডালত মানে বনাই ৰাখিছে আৰু এতিয়া আমাৰ মানে জেগা চোৱা আজিৰ দিনটোৰ কাৰণে শেষ হৈছে আৰু এতিয়া আমি গৈ আছোঁ আকৌ চেৰাপুঞ্জী মানে আমাৰ ৰুমত হোমষ্টেত গৈ আছোঁ এতিয়া তো ভাগৰো লাগিছে বহুত আৰু তো কাইলৈ আছে কাইলৈ আকৌ দেখাম আপোনালোকক দেখিলে যদি কোনোবাই চাই আছে কমেণ্ট কৰি দিব ক'ৰ পৰা চাইছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ কাৰণে ইমানে আছিলে